তোমাৰ চাগে পাৰ্টিত মোৰ লগত এইদৰে আহিবলৈ বহুত অসুবিধা হৈছে ন? মই বুজিছোঁ, কিন্তু প্লিজ আজিৰ বাবে এডজাষ্ট কৰা। মই তোমাৰ হাতখন কোনো চখত ধৰি থকা নাই, মাথো ঘৰখনৰ সন্মান। আৰু তুমি বুজিছা মই কি ক'ব বিচাৰিছোঁ। মই বুজিছোঁ আৰু মই একো অসুবিধা পোৱা নাই। হ'ব দিয়ক, আজিৰ বাবে মই এডজাষ্ট কৰিব পাৰিম। আৰু বন্ধুৰ হাতখনত ধৰাতনো কিহৰ লাজ কৰিবলগীয়া থাকে? আপোনাকতো মই স্বামী হিচাপে নাই ভবা যদিও বন্ধু হিচাপে ভাবিছোঁ, আৰু আপোনাৰ হাতখনত ধৰিবলৈ মই সংকোচ কৰিব লাগে বুলি নাভাবোঁ। মা, ভণ্টি, আইতা, পাপা সকলোৰে মুখ সজাই পৰাই ধুনীয়াকৈ পাৰ্টিত অহাক লৈ গুৰুত্ব দিছে। আনকি মেকআপ আৰ্টিষ্ট আনিছে মোক মেকআপ কৰিবলৈ। তেখেতসকলে ইমানখিনি কৰাৰ পিছত মই আপোনাৰ হাতখনত ধৰাটো সিমান ডাঙৰ কথা মোৰ বাবে হ'ব নোৱাৰে। তোমাকতো মায়ে কৈছিল এনেকুৱা পাৰ্টিবোৰত নিউ কাপোৰবোৰক ডান্স কৰিব দিয়ে। তাৰপিছতো তুমি কিয় আহিলা মোৰ লগত পাৰ্টিত? তুমি মানা কৰিব লাগিছিল। হয়, এনেকুৱা পাৰ্টিত কেনেকৈ ডান্স কৰে, কাপোল ডান্স কি, এইবোৰ মই নাজানো, কাৰণ মই গাঁৱৰ গাঁৱলীয়া ছোৱালী। মই বিহু নাচ বা সত্ৰীয়া নৃত্যৰ বিষয়েহে জানো, বেলেগবোৰ নাজানো। কিন্তু আপোনাৰ লগত আহিছোঁ যেতিয়া সকলো ঠিক হ'ব। মই নজনাখিনি আপোনাৰ পৰা শিকি ল'ম। কিন্তু জোনাকী, তুমি মোৰ লগত ডান্স কৰিবলৈও ৰেডি আছা? অঁ, ঘৰখনৰ সন্মানৰ বাবে, আপোনাৰ সন্মানৰ বাবে। যিজন মানুহে মোৰ বাবে চিন্তা কৰিছে, মোক মোৰ ভালপোৱাজনৰ ওচৰলৈ লৈ যাবলৈ বিচাৰিছে, মোক মোৰ ভালপোৱাজনৰ লগত সুখী থাকিব দিব বিচাৰিছে, সেই মানুহজনৰ লগত থকা সময়খিনিত সেই মানুহজনৰ সুখৰ বাবে সামান্য কিবা এটা কৰিব নোৱাৰিমনে মই? আচলতে মই তোমাৰ পৰা একো বিনিময় বিচৰা নাই, কিন্তু মই ঘৰখনৰ সন্মান ৰখাৰ বাবে তোমাৰ হাতখন মোৰ হাতত বিচাৰিছিলোঁ। আৰু সেইবাবে মই মোৰ হাতখন তোমাৰ হাতত দি দিছোঁ। পাৰ্টিত মানুহবোৰক লগ পাই কেনেকুৱা লাগিছে দেখিছা? আমাৰ চহৰীয়া পাৰ্টিবোৰ এনেকুৱাই হয়। বহুত পৃথক। আমাৰ গাঁৱৰ বিবাহ বা বাৰ্থডে, অন্নপ্ৰসন এইবিলাকৰ পাৰ্টিতকৈ চহৰীয়া পাৰ্টিবোৰ বহুত বেলেগ। হয় হয়। ৰিয়ান, আপোনাক মই কথা এটা কওঁনে? নিশ্চয়, তুমি মোক কি কথা ক'ব বিচাৰা ক'ব পাৰা জোনাকী। পাৰ্টিত আমাৰ যিমানখিনি সময় থাকিব লাগে মই নিশ্চয় থাকিম। আপোনাৰ হৈ মই যি কৰিব লাগে সকলোখিনি কৰিম। কিন্তু আপুনি মোক কিমান সোনকালে ভাস্কৰক মোৰ ওচৰলৈ আনিব বা মোক ভাস্কৰৰ ওচৰলৈ নিব তাৰ বিষয়ে প্লিজ কওক, প্লিজ। তোমাৰ ভাস্কৰৰ বিষয়ে মই জনাৰ চেষ্টা কৰিয়ে আছোঁ। বহুতকে মই ভাস্কৰৰ এই চহৰৰ ক'ত আছে তাৰ খবৰ ৰাখিব দিছোঁ। তুমি টেনশ্যন নল'বা। ভাস্কৰক মই যদি সি এই চহৰত আছে নিশ্চয় পাম, আৰু যদি গাঁৱত আছে তেতিয়াও মই অতি সোনকালে তোমাক আৰু ভাস্কৰক একেলগ কৰাই দিম। হ'ব তেন্তে। ভাস্কৰ, তুমি ছাৰক মানে আমাৰ বছক ফটোতহে দেখিছিলা, আজিতো লগ নাপালে অফিচত। হৌৱা চাই লোৱা, মিছেছৰ সৈতে আহিছে, অৰ্থাৎ আমাৰ মেমৰ সৈতে আহিছে। সেই মানুহজনক মই অথনিৰ পৰা লক্ষ্য কৰি আছো। ফটোখনত দেখাৰ দৰেই লাগিছে, কিন্তু এইফালে চোৱা নাই বাবে মই ধৰিবই পৰা নাই। বছ, লগত মিছেছ ন? নিউলি মেৰিড কাপুলটো যে একেলগে কিমান মজা লাগিছে। আচলতে মেম গৰাকী বহুত ভাল হয়, দেখাত ভালটোৱে নহয়, তেওঁতো কথা বতা সকলোবোৰে ভাল। এদিনেই লগ পাইছো, তথাপিতো ভাল লাগিল। তেওঁ আমাৰ অফিচলৈ ইনভাইট কৰিছোতো। লগ পোৱা যাব। নিশ্চয় লগ পোৱা যাব। ব'লা ছাৰৰ ওচৰত যাওঁ, ছাৰক লগ কৰি আহোঁ। মানে মই কওঁ যে ময়েই নতুনকৈ জইন কৰা ভাস্কৰ। ক'বা ৰ'বা, ছাৰ আৰু ৱাইফৰ মাজত কিবা হয়তো চিক্ৰেট কথা চলি আছে। আৰে নিউলি মেৰিড কাপুল, তেওঁলোকৰ মাজত আমি এনেকৈ গৈ ওলাই দিয়াটো উচিত নহ'ব। পাৰ্টিত আহিছে, অলপ তেওঁলোককো এনজয় কৰিবলৈ দিব লাগিব দিয়া। আৰে কোনেনো তাহাঁতৰ এনজয় ভাঙিব? তেওঁলোকৰ এনজয়মেণ্ট ভাঙিবলৈ অহা নাই, মাথো মই চিনাকি হ'ব বিচাৰিছোঁ। অফিচতো নহ'লেও এতিয়াই হৈ ল'ব বিচাৰিছোঁ। যিজনৰ কোম্পেনীত জব কৰিছোঁ সেইজনক দেখাই নাপালে কেনেকৈ হ'ব কোৱা? ৰ'বা, তুমি চিনাকি হ'বা। ভাস্কৰ, তোমাৰ ডিটেইলছ, তোমাৰ বায়'ডাটাখিনি মই ছাৰলৈ মেইল চেণ্ড কৰিলোৱেই। ছাৰে চেক কৰাহে নাই।
মই ছাৰকচোন নিজেই ক'ব পাৰিলোহেঁতেন জব দিয়াৰ পিছত মোক বায়'ডাটাখিনি কিহৰ প্ৰয়োজন ছাৰক সেইটোহে মই বুজা নাই জব নিদিওঁতে আগতীয়াকৈ বায়'ডাটাখিনি লয় বুজিছোঁ কিন্তু এতিয়া মোৰ সম্পূৰ্ণ ডিটেইলছ আচৰিত আচৰিত হ'বলগীয়া একো নাই চিন্তা কৰিব নালাগে নিশ্চয় কিবা এটা নহয় কিবা এটা কাৰণত ছাৰে লৈছে এতিয়া তোমাক জবৰ পৰা আউট কৰি নিদিয়ে টেনশ্যন নল'বা এই জবটো মোৰ বাবে বহুত প্ৰয়োজনীয় আগতে যিমান প্ৰয়োজনীয় আছিল এতিয়া তাতোতকৈ বেছি প্ৰয়োজনীয় হৈ পৰিছে আগতে জবটো যাৰ বাবে কৰিব আহিছিলোঁ সেয়া জব বিচাৰি আহিছিলোঁ তাক মই নাপালোঁ কিন্তু এতিয়া জবটো কৰি মই তাক বিচাৰিব লাগিব গতিকে এই জবটো মই সহজে এৰিব নোৱাৰোঁ সেই জবটো মোৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় অ'কে ছাৰে তোমাৰ সকলোবোৰ চেক কৰাৰ পিছত মানে আমিবোৰে চেক কৰি দিয়াৰ পিছত মেনেজাৰজনে চেক কৰাৰ পিছত ছাৰে চাইন কৰিছে এতিয়া তোমাক জবৰ পৰা কেতিয়াও আউট নকৰে টেনশ্যন কিয় লৈছা তথাপিতো বছৰৰ লগত এবাৰ চিনাকি হোৱাৰ বহুত ইচ্ছা আছে বছৰৰ লগত চিনাকি হৈ লওঁ ব'লা অ'কে ব'লা ছাৰহঁতচোন সেইফালে গৈছে ব'লা আমিও যাওঁ তাত ডান্স হৈ আছে ছাৰ আৰু মেমে মানে ডান্স কৰিব মেমক ইয়াৰ পৰা দেখাই নাই য়েছ ছাৰৰ মুখখন আৰু মেমৰ মুখখন ভালদৰে স্পষ্টকৈ দেখাই নাই সেয়েতো তোমাক কৈ আছোঁ ওচৰত যাওঁ বুলি ছাৰ আৰু বাইদেৱে এতিয়া ডান্স কৰিব কাপোল ডান্স বহুত ভাল লাগিব ব'লা আমি তালৈকে যাওঁ অলপ আগুৱাই তাত চাব পাৰিম তেতিয়া ভালকৈ দেখিবা তাৰপিছত তুমি ছাৰৰ লগত চিনাকি হ'বা অ'কে জোনাকী য়েছ ছাৰৰ ৱাইফৰ নাম জোনাকী নামটো গাঁৱলীয়া মানে গাঁৱৰ ছোৱালী যে হ'লেও বহুত ভাল হয় তুমি তুমি ছাৰৰ ৱাইফক চিনি পোৱা নেকি ডাইৰেক্ট নামটো কৈ দিলা যে আৰু ছাৰ আৰু ৱাইফক একেলগে কিমান ধুনীয়া লাগিছে দেখিছা ছাৰ আৰু ৱাইফ একেলগে মানে জোনাকী মেম আৰু আমাৰ ৰিয়ান ছাৰক একেলগে বহুত ভাল লাগিছে কি ধুনীয়া ডান্স কৰিছে ৱৰ্ল্ড বেষ্ট কাপল নহয় জোনাকী আৰু ৰিয়ান ৱৰ্ল্ড বেষ্ট কাপল হ'ব নোৱাৰে জোনাকীক একো ভাল লগা নাই ইয়াৰ লগত একো ভাল লগা নাই ভাস্কৰ তুমি ছাৰৰ বিষয়ে এনেকৈ কৈছা আৰু কি মানে তুমি মোক ডিটেইলছত কোৱা কি ক'ম মই ডিটেইলছত মই কি ক'ম ডিটেইলছত ব'লা ছাৰৰ ওচৰত যাওঁ চিনাকি হৈ লোৱা ছাৰে এইফালে আহিছে মই ইয়াৰ পৰা যাব লাগিব মই যাব নোৱাৰোঁ মই ইয়াৰ পৰা যাব লাগিব কি কৈ আছা তুমি ভাস্কৰ তুমি জোনাকীক মেমক কেনেকৈ চিনি পোৱা ছাৰৰ ৱাইফ জোনাকী আৰু ছাৰক একেলগে কিমান ভাল লাগিছে তুমি ছাৰৰ ৱাইফৰ বিষয়ে এইবোৰ কি কৈছা তুমি কি চিনি পোৱা আগৰ পৰা চিনি পাওঁ নাই নাপাওঁ মই জোনাকীক চিনি নাপাওঁ মই তেন্তে তুমি ইমান অবাক হৈছা কিয় আৰু তুমি এইদৰে কথাবোৰ কৈছা কিয় আচলতে জোনাকী নামটো কেনেকুৱা শুনিবলৈ গাঁৱলীয়া নাম ৰিয়ান ছাৰ কিমান পপুলাৰ আৰু কিমান স্মাৰ্ট তেনেকুৱা এজন মানুহৰ বাবে জোনাকী মেম ছাপৰ্টেড নহয় আৰু ডিজাৰ্ভ কৰা নাই ভাল লগা নাই যোৰাটো তেনেকৈ নক'বা আমাৰ অফিচৰো বহুতে কৈছিল ছাৰৰ বাবে জোনাকী মেম পাৰফেক্ট নহয় কাৰণ জোনাকী মেম গাঁৱলীয়া তিনি সাধাৰণ ছোৱালী ছাৰৰ বাবে মডাৰ্ণ চহৰীয়া ছোৱালী পাৰফেক্ট আছিল কিন্তু ছাৰৰ ঘৰৰ মানুহৰ সকলোৰে পচন্দৰ হৈছে জোনাকী মেম আৰু ছাৰক এই বিষয়ে ক'লে ছাৰৰ খং উঠিব ছাৰ আহিছে কেনেবাকৈ শুনিলে বেয়া হ'ব তুমি কিমান সময় হ'ল তোমাৰ অহা ছাৰ আমি গোটেই ষ্টাফটো অহা হ'ল সময় ছাৰ আপোনালোকৰ ডান্সটো বহুত বেছি ভাল হৈছিল বাইদেউ মানে মেম আপুনি ইমান ধুনীয়া ডান্স কৰে সঁচাকৈ বহুত ধুনীয়া লাগিছিল থেংক ইউ ছ' মাছ আচলতে মই ডান্স কৰিব নাজানোৱেই মোক তোমালোকৰ ছাৰে শিকাই দিছিল জোনাকী ৰিয়েলটো কৈ দিছে সঁচাকৈ সেইবোৰতে ভাল লাগে আপোনাক বাইদেউ
বাইদেউ আমাৰ হোল ষ্টাফৰ লগত চিনাকি হ'বৰ বাবে আপুনি কিন্তু আমাৰ অফিচ যাবই লাগিব কালিলৈ মই মৰ্ণিং লৈ যাম হ'ব ছাৰ সঁচাকৈ কালিলৈ মানে মেমক আমাৰ অফিচ নিব মাই গড মই গোটেই ষ্টাফক খবৰ দিব লাগিব এখেত কোন হয় এইফালে মোৰ কৰেই নাই মিষ্টাৰ আমাৰ আমাৰ অফিচৰে নিউ এমপ্লয় ছাৰ আপুনি যে আজি গোটেইবোৰ ডিটেইলছত বিচাৰিছিল মই আপোনালৈ মেইল চেণ্ড কৰি থৈছোঁ কিন্তু আপুনি চেক কৰা নাই কিন্তু তেওঁ হেল্ল' ভাস্কৰ বছৰৰ লগত এনেকুৱা নকৰিবা ভাস্কৰ য়েছ ছাৰ ভাস্কৰ য়েছ মই ভাস্কৰ আপোনাৰ কোম্পানীৰ নতুন এমপ্লয় মানে মেম আপুনি কি ভাস্কৰক চিনি পায় মই নাই নাপায় ময়ো মেমক চিনি নাপাওঁ আৰু মেমেও মোক চিনি নাপায় কিন্তু কোনো কিন্তু নাই চিনি নাপায় বুলি কৈছোঁতো ছাৰ আপোনাক লগ পাবলৈ আপোনাক চাবলৈ বহুত ইচ্ছা আছিল কেৱল আজি ফটোতহে দেখা পাইছিলোঁ এতিয়া লগ পাই বহুত ভাল লাগিল ঠিকেই কৈছে কোৱা কথাবোৰ মানে এখেতে কোৱা কথাবোৰ ঠিকেই আপোনালোকৰ ডান্সটো বহুত ভাল হৈছিল আপোনালোকক একেলগে বহুত ভাল লাগিছে আপোনালোকৰ মানে যোৰাটো পাৰফেক্ট হয় ভাস্কৰ তুমি কৈ দিয়া যে মই তোমাৰ জোনাকী ভাস্কৰ মই তোমাৰ বাবে আজিও ৰৈ আছোঁ মোক চিনি নাপাওঁ বুলি নক'বা জোনাকী ভাস্কৰক তুমি চিনি পোৱা ছাৰ মোৰ লেট হৈছে আচলতে ইমান নাইটলৈকে মই পাৰ্টিত থকাৰ অভ্যাস নাই আহিছোঁ আচৰিত হ'ব লগা একো নাই আপুনি যদি জানিছিলে ভাস্কৰ আপোনাৰ কোম্পানীত জব কৰিছে আপোনাৰ অফিচত আছে আপুনি এবাৰ মোক কিয় নক'লে আৰু আপুনি যদি জানিছিল ভাস্কৰ এই পাৰ্টিটোলৈ আহিব তেন্তে আপুনি মোক কিয় নকৈছিল এয়া কি মানে এওঁ কি তোমাৰ ভাস্কৰ তুমি ভাল পোৱা তোমাৰ প্ৰেমিক তোমাৰ ভাস্কৰ হয় মোৰ ভাস্কৰ কিন্তু আপুনি সকলোবোৰ জানে এতিয়া মাথো এক্টিং কৰিছে সেইবোৰ জানি বুজিও আপুনি মোক কিয় পাৰ্টিলৈ আনি ভাস্কৰক দেখুৱালে মোৰ লগত ডান্স কৰি সি কি ভাবিছে মই ৰিয়েলি নাজানো এইমাত্ৰ মোৰ অফিচৰ মোৰ জুনিয়ৰ মোৰ লগত থকাজনে কৈ গ'ল তুমি শুনা নাই মোৰ এছিষ্টেণ্টজনে কি কৈ গ'ল যে মই চেক কৰা নাই মেইল তাৰ বায়'ডাটা মই ডিটেইলছত বিচাৰিছিলোঁ মই তোমাক ক'ব পাহৰিছিলোঁ যেতিয়াই ভাস্কৰ নামটো দেখিলোঁ তেতিয়াই মোৰ তোমাৰ ভাস্কৰলৈ মনত পৰি গৈছিল তাৰ সকলোবোৰ ডিটেইলছত মই উলিয়াব দিছিলোঁ মোৰ এছিষ্টেণ্টজনক আৰু সকলোবোৰ ডিটেইলছত অহাৰ পিছত হয়নে নহয় প্ৰমাণসহ লৈ তোমাক জনোৱাৰ কথা আছিল কিন্তু মই জনাই নাছিলোঁ যে সঁচাকৈ তোমাৰ ভাস্কৰ আপুনি বেয়া কৰিলে আপুনি পাৰ্টিলৈ আহিব বুলিতো জানিছিল আপুনি মোক ক'ব লাগিছিল ভাস্কৰ তুমি মোক ভুল বুজিলা মই জানো ভাস্কৰে মোক ভুল বুজিছে ভাস্কৰে ভাবিছে মই জোনাকী মই আৰু ইয়াত থাকিব নোৱাৰোঁ মোক ঘৰত লৈ বলক ভাস্কৰে মোক ভুল বুজিলে ভাস্কৰে ভাবিলে মই সম্পূৰ্ণৰূপে আপোনাৰ হৈ গ'লোঁ কিন্তু মই এতিয়াও তাৰ বাবে ৰৈ আছোঁ সি কেতিয়াকৈ জানিব ভাস্কৰ মই সকলো ঠিক কৰি দিম তুমি টেনশ্যন নল'বা মই সকলো ঠিক কৰি দিম